हेलो एवरीवन এটা নতুন ক্লাছলৈ স্বাগতম জনাইছো আৰু আজি আমি আলোচনা কৰিম ক্লাছ 6 ৰ লেসন নম্বৰ 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ আৰু এই পাঠটোৰ পৰা যিখিনি বহুত ইম্পৰ্টেন্ট হয় এক্সাম ওৰিয়েন্টেড যিখিনি বস্তু আছে সেইখিনি আমি পঢ়িবলৈ মানে চেষ্টা কৰিম আৰু আগৰ যিকিটা পাঠ আছিল মই আগৰ ভিডিওটোত আপোনালোকক পাঠ নম্বৰ 1 ৰ বিষয়ে কৈছিলো আৰু পাঠ নম্বৰ 2 আৰু 3 ত ইমান এক্সাম ওৰিয়েন্টেড বস্তু নাই সেই কাৰণে মই সেইখিনি স্কিপ কৰি দিছো আৰু পাঠ নম্বৰ 4 টো আজি ডিসকাশন কৰিবলৈ গৈ আছো সো এই পাঠটো হৈছে পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ আৰু এই পাঠটোৰ পৰা আমি মানে ধাৰণা লাভ কৰিম যে পৃথিৱীৰ যি মণ্ডলসমূহ আছে স্থলমণ্ডল যি মহাদেশ কেইখন আৰু জলমণ্ডল মহাসাগৰ কেইখনৰ বিষয়ে আৰু বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ বিষয়ে কিছু ধাৰণা আমি এই পাঠটোৰ পৰা পাম গতিকে ইয়াৰে যিখিনি মূল বস্তু যিখিনি বহুত ইম্পৰ্টেন্ট সেই বস্তুখিনি ইয়াতে ডিসকাশন কৰিম গোটেই পাঠখিনি পঢ়িবলৈ গলে বহুত সময় মানে নষ্ট হৈ যায় গতিকে যিখিনি বহুত ইম্পৰ্টেন্ট সেইখিনি আমি ডিসকাশন কৰিম সো প্ৰথম ইয়াতে দেখিবলৈ পাইছে ইয়াতে অতি বেসিক যিখিনি আছে আমাৰ স্থলমণ্ডল কোনখিনি জলমণ্ডল কোনখিনি এইখিনিৰ ওপৰত কিছু কথা দিয়া আছে বা বায়ুমণ্ডলত কি গ্যাস আছে বা কি গ্যাস পোৱা যায় এই বস্তুখিনি দিয়া আছে হয়তো আপোনালোকে এইখিনি আগতেই জানে এইখিনি অতি বেসিক বস্তু হয় আৰু ক্লাছ 6 ৰ এখন যেহেতু কিতাপ আৰু ইয়াতে বহুত মানে বেসিক বস্তুবিলাক আছে সো ইয়াৰে যিখিনি বহুত ইম্পৰ্টেন্ট সেই বস্তুখিনি আমি আজি ডিসকাস কৰিম সো প্ৰথম হৈছে স্থলভাগ বা স্থলমণ্ডল সো এইখিনিৰ পৰা বহুত ইম্পৰ্টেন্ট হৈছে যে পৃথিৱীৰ উচ্চতম পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা 8848 মিটাৰ ইয়াতে আপোনালোকে দেখিবলৈ পাই আছে পৃথিৱীৰ উচ্চতম যিটো শৃংগ আছে বা পৃথিৱীৰ যি উচ্চ অংশ আছে সেই তাৰ উচ্চতা হৈছে কিমান যে ইয়াতে চাই লওক পৃথিৱীৰ একদম উচ্চতম পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা 8848 মিটাৰ আৰু ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ কোৱেশ্চন বিভিন্ন এক্সামত অহা দেখা গৈছে গ্ৰেড 4 ৰ হক বা থাৰ্ড গ্ৰেডৰ হক বিভিন্ন ধৰণৰ এক্সাম বিলাকত এই কোৱেশ্চনটো অহা দেখা গৈছে সো এটো বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে এই মানে উচ্চতম যিটো পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতাটো মনত ৰাখিব এটো হৈছে 8848 মিটাৰ সো এইখিনি বস্তুৰ পৰা আমি এইটো বহুত ইম্পৰ্টেন্ট মানে টপিক পাম বা ইম্পৰ্টেন্ট তথ্য পাম যে পৃথিৱীৰ মাউণ্ট এভাৰেষ্টৰ উচ্চতা সো নেক্সট যেটো পেজ আছে সেই পেজটোৰ এখন মেপ দিয়া আছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে যে যিকিখন মহাসাগৰ আছে সেই মহাসাগৰ কেইখন কি ইখনৰ লগত সিখন মানে সংযুক্ত হৈ আছে ইয়াতে চাওক ভাৰত মহাসাগৰ দক্ষিণ মহাসাগৰ আৰু ইয়াতে মানে জলভাগটো সংলগ্ন হৈ আছে আটলান্টিক মহাসাগৰ হক সকলোবিলাক সংলগ্ন হৈ আছে ইখনৰ লগত সিখন সংলগ্ন হৈ আছে গতিকে এইটো এটা মানে জানিবলগীয়া কথা যে মহাসাগৰ কেইখন ইখনৰ লগত সিখন সংলগ্ন হৈ আছে নেক্সট যদি চাও তাত দেখা পাব যে শৃংগটোৰ এই উচ্চতা সাগৰ পৃষ্ঠৰ তুলনাত নিৰ্ণয় কৰা হৈছে আৰু বন্ধুসকল এটা কথা মনত ৰাখিব এই পাঠত দিয়া আছে যে আমাৰ যি ভূপৃষ্ঠৰ যি উচ্চতা জোখা হয় ভূপৃষ্ঠৰ যিকোনো ঠাইৰ যি উচ্চতা জোখা হয় সেই উচ্চতা আমি সাগৰ পৃষ্ঠৰ ওপৰত নিৰ্ভৰ কৰি উচ্চতাটো জোখা হয় কাৰণ সাগৰ পৃষ্ঠৰ যি মানে পানীভাগ আছে সেই পানীভাগ সকলো অংশতে সমান সেই কাৰণে সাগৰ পৃষ্ঠৰ উচ্চতা 0 বুলি ধৰি লোৱা হয় আৰু তাৰ পৰা ভূপৃষ্ঠৰ বিভিন্ন বস্তুবিলাকৰ মানে জোখ লবৰ কাৰণে সাগৰ পৃষ্ঠৰ পৰা উচ্চতাটো নিৰ্ণয় কৰা হয় গতিকে এইটো কথা মনত ৰাখিবা আৰু প্ৰশান্ত মহাসাগৰৰ বুকুত থকা মেৰিয়ানা খাতৰ গভীৰতা 11022 মিটাৰ আৰু বন্ধুসকল আমাৰ পৃথিৱীৰ সকলোতকৈ গভীৰ অংশ কি বুলি সুধিলে হেয়া হৈছে মেৰিয়ানা খাত হৈছে পৃথিৱীৰ সকলোতকৈ গভীৰ অংশ আৰু ই আছে প্ৰশান্ত মহাসাগৰৰ বুকুত আৰু ইয়াৰ উচ্চতা কি বুলি সুধিব পাৰে হেতু হৈছে 11022 মিটাৰ এটো বহুত ইম্পৰ্টেন্ট তথ্য হয় এটো মনত ৰাখিব এভাৰেষ্ট শৃংগৰ উচ্চতা আৰু সকলোতকৈ গভীৰ অংশ মেৰিয়ানা খাতৰ উচ্চতা আৰু এই দুটা মানে তথ্য আপুনি মনত ৰখাটো বহুত দৰকাৰী বিভিন্ন ধৰণৰ কোৱেশ্চনত অহা দেখা যায় বন্ধুসকল নেক্সট ডে আছে আমাৰ যি ভূখণ্ডৰ সকলোতকৈ উচ্চ অংশ মাউণ্ট এভাৰেষ্ট আৰু সকলোতকৈ গভীৰ অংশ প্ৰশান্ত মহাসাগৰৰ বুকুত থকা মেৰিয়ানা খাত আৰু মেৰিয়ানা খাত আৰু মাউণ্ট এভাৰেষ্টৰ মাজত ডিসটেন্স হৈছে প্ৰায় 20 কিলোমিটাৰ বা আমি যদি এক্সাক্ট কওঁ তেতিয়াহলে 19870 মিটাৰ মানে প্ৰায় 20 কিলোমিটাৰ এটো মনত ৰাখিব এটো বহুত ইম্পৰ্টেন্ট হয় আছে মহাদেশ কেইখনৰ বিষয়ে সো বন্ধুসকল ইয়াতে মহাদেশ কেইখনৰ বিষয়ে আপোনালোকে হয়তো জানে যে পৃথিৱীৰ প্ৰধান মহাদেশ হৈছে 7খন এই মহাদেশবোৰ হ'ল এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ আৰু পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাদেশ হ'ল এছিয়া মহাদেশ আপোনালোকে জানে যে পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাদেশ হ'ল এছিয়া আৰু এই কোৱেশ্চনটো বহুত কেইটা এক্সামত অহা দেখা গৈছে যে পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাদেশ কোনখন সেইখন হৈছে এছিয়া আৰু এছিয়াই পৃথিৱীৰ মুঠ মাটিকালিৰ 3 ভাগৰ 1 অংশ আগুৰি আছে এটো ইম্পৰ্টেন্ট হয় 3 ভাগৰ 1 অংশ এই এছিয়া মহাদেশে আগুৰি আছে আৰু ই আছে উত্তৰ গোলাৰ্ধত পৃথিৱীৰ যি উত্তৰ গোলাৰ্ধ আছে তাত এই এছিয়া মহাদেশ অৱস্থিত আৰু এছিয়া মহাদেশত বন্ধুসকল ইউৰাল পৰ্বতমালা আছে এটো বহুত ইম্পৰ্টেন্ট হয় ইউৰাল পৰ্বতমালা ক'ত আছে এছিয়া মহাদেশত উত্তৰ দক্ষিণকৈ আছে আৰু এটা ইয়াৰ পৰা বহুত মানে ভাল কোৱেশ্চন এটা আছে যে
যি আমাৰ ইউৰোপ মহাদেশ আৰু এছিয়া মহাদেশক কোনখন পৰ্বতমালাই বিভক্ত কৰিছে? চ' এই পৰ্বতমালাখন হৈছে ইউৰাল পৰ্বতমালা। ইউৰাল পৰ্বতমালায়ে এছিয়া আৰু ইউৰোপ মহাদেশখন বিভক্ত কৰিছে। এইটো বহুত ইম্পৰ্টেণ্ট, এইটো নোট কৰি থৈ দিব আপোনালোকে। বন্ধুসকল, এছিয়াৰ পাছতে দ্বিতীয় সৰ্ববৃহৎ মহাদেশ হ'ল আফ্ৰিকা। এইটো ইম্পৰ্টেণ্ট। এছিয়াৰ পাছতে সকলোতকৈ ডাঙৰ মহাদেশ হৈছে আফ্ৰিকা। বিষুৱ ৰেখা মহাদেশখনৰ প্ৰায় সমাজেদি পাৰ হৈ গৈছে। কৰ্কট ক্ৰান্তি ৰেখা, বিষুৱ ৰেখা আৰু মকৰ ক্ৰান্তি ৰেখা তিনিওডাল পাৰ হৈ গৈছে। এইখনেই কেৱল একমাত্ৰ মহাদেশ যিখনৰ মাজেৰে তিনিওডাল ৰেখা পাৰ হৈ গৈছে। এইটো এটা মনত ৰাখিবলগীয়া কথা। আৰু পৃথিৱীৰ সকলোতকৈ উষ্ণ মৰুভূমি ছাহাৰা মৰুভূমি আফ্ৰিকাত পোৱা যায়। আৰু বন্ধুসকল, এটা কুৱেশ্যন আপোনালোকে বিভিন্ন এক্সামত দেখিছে যে পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? সেইখন হৈছে নীল নদী। আৰু নীল নদী আফ্ৰিকা মহাদেশত অৱস্থিত। এইটো মনত ৰাখিব, নীল নদী আফ্ৰিকা মহাদেশত অৱস্থিত। পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ হ'ল উত্তৰ আমেৰিকা। এটি বৰ ঠেক ভূখণ্ডেৰে এই মহাদেশখন দক্ষিণ আমেৰিকাৰ লগত লগ লাগি আছে। এই ঠেক ভূখণ্ডক পানামা যোজক বুলি কোৱা হয়। এতিয়া পানামা যোজক কি? সেয়া হৈছে যে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা লগ লাগি যি অতি ঠেক ভূখণ্ডেৰে লগ লাগি আছে, সেয়া হৈছে পানামা যোজক। এইটো মনত ৰাখিব। এই মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত। ৰকি পৰ্বতমালা উত্তৰ আমেৰিকাৰ উল্লেখযোগ্য পৰ্বতমালা। এতিয়া চাওক, ইউৰাল পৰ্বতমালা পাইছিলোঁ আমি এছিয়া মহাদেশত আৰু ৰকি পৰ্বতমালা পাইছোঁ আমি উত্তৰ আমেৰিকাত। এইটো ইম্পৰ্টেণ্ট, মনত ৰাখিব এইটো যে ৰকি পৰ্বতমালা ক'ত অৱস্থিত? এইটো হৈছে উত্তৰ আমেৰিকা মহাদেশত। দক্ষিণ আমেৰিকাৰ অধিকাংশই দক্ষিণ গোলাৰ্ধত পৰিছে। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা এণ্ডিছ এই মহাদেশৰ পশ্চিম ফালেদি উত্তৰা দক্ষিণকৈ বিস্তৃত হৈ আছে। আৰু এইটো এটা ইম্পৰ্টেণ্ট হয় যে কোনখন মহাদেশত কোনখন পৰ্বতমালা আছে, এইটো আপুনি মনত ৰাখিব। এতিয়া দক্ষিণ আমেৰিকা মহাদেশ যিখন আছে সেইখনত কোনখন পৰ্বতমালা আছে? এণ্ডিছ পৰ্বতমালা। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে যে আমাজন নদী, যিটো আমাৰ পৃথিৱীৰ আটাইতকৈ বহল নদী, আমাজন নদী ক'ত আছে? দক্ষিণ আমেৰিকাত আছে। এইটো ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব, নোট কৰি থৈ দিব আপুনি। নেক্সট হৈছে পৃথিৱীৰ মহাদেশবোৰৰ ভিতৰত ওচেনিয়া আটাইতকৈ সৰু মহাদেশ। এই মহাদেশখন সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰে। এইটো মনত ৰাখিব যে আটাইতকৈ সৰু মহাদেশ কোনখন? ওচেনিয়া। আৰু সেইখন কোনটো গোলাৰ্ধত পৰে? দক্ষিণ গোলাৰ্ধত। ইয়াৰ চাৰিওপিনে সাগৰ মহাসাগৰে আগুৰি আছে। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড হ'ল ওচেনিয়া মহাদেশৰ দুটা প্ৰধান ভূখণ্ড। এতিয়া অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ক'ত আছে বুলি সুধিলে, সেয়া হৈছে ওচেনিয়া মহাদেশত। চাৰিওফালে পানীৰে আগুৰি থকাৰ বাবে ওচেনিয়াৰ ঘাই দ্বীপ অষ্ট্ৰেলিয়াক দ্বীপ মহাদেশ বুলি কোৱা হয়। আফ্ৰিকা বা কুমেৰু মহাদেশ সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত অৱস্থিত। এই মহাদেশৰ প্ৰায় সমাজতে কুমেৰু বিন্দু পৰিছে। এইটো কুমেৰু বিন্দু ক'ত পৰিছে? এই মহাদেশখন এণ্টাৰ্কটিকা মহাদেশৰ সমাজত পৰিছে। যিহেতু এই মহাদেশখন দক্ষিণ মেৰু অঞ্চলত অৱস্থিত, গতিকে ই সদায় বৰফেৰে ঢাক খাই থাকে। পৃথিৱীৰ বহু দেশে বৰফে থকা এই মহাদেশত গৱেষণা কেন্দ্ৰ স্থাপন কৰিছে। আৰু আমাৰ ভাৰতৰ দুটা গৱেষণা কেন্দ্ৰ আছে, সেই দুটা হৈছে মৈত্ৰী আৰু দক্ষিণ গংগোত্ৰী। এইটো ইম্পৰ্টেণ্ট, মনত ৰাখিব। মৈত্ৰী আৰু দক্ষিণ গংগোত্ৰী ক'ত আছে? সেই দুটা আছে এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশত। চ' নেক্সট পেজত কোৱা আছে জলমণ্ডলৰ বিষয়ে। আমি জানো যে পৃথিৱীখনক এটা নীলাগ্ৰহ বুলি কোৱা হয় আৰু পৃথিৱীৰ প্ৰায় 4/3 অংশই পানী। আৰু কৈছে যে পৃথিৱীৰ শতকৰা 71% বেছি অংশ পানী। এইটো মনত ৰাখিব। 71% পানীৰে আগুৰা পৃথিৱী। আৰু আমাৰ পৃথিৱীত যিমানখিনি পানী পোৱা যায় তাৰ 97% পানী ক'ত আছে? সাগৰ আৰু মহাসাগৰত আছে। আৰু এই পানী আমাৰ মানুহৰ বাবে অনুপযোগী, ইয়াক ইউজ কৰিব নোৱাৰি, কাৰণ এই জল বৰ লুণীয়া। হৈছে মহাসাগৰ। জলমণ্ডলৰ প্ৰধান অংশ হ'ল মহাসাগৰবোৰ। আৰু আপোনালোকে জানে যে পৃথিৱীৰ মহাসাগৰ কেইখন? 5খন। এইকেইখন হৈছে প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। এইখিনি ইম্পৰ্টেণ্ট। আৰু মহাসাগৰবোৰৰ ভিতৰত সকলোতকৈ ডাঙৰ আৰু গভীৰ মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ। আৰু এই প্ৰশান্ত মহাসাগৰতে মেৰিয়ানা খাট আছে। আমি আগতে পাই আহিছোঁ মেৰিয়ানা খাট এই প্ৰশান্ত মহাসাগৰতে আছে। বন্ধুসকল, উত্তৰ মহাসাগৰ সম্পূৰ্ণ উত্তৰ মেৰুত অৱস্থিত। আৰু এই মহাসাগৰক কি প্ৰণালীয়ে প্ৰশান্ত মহাসাগৰৰ লগত সংলগ্ন কৰিছে? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। প্ৰশান্ত মহাসাগৰক উত্তৰ মহাসাগৰৰ লগত কি প্ৰণালীৰে সংলগ্ন হৈ আছে বুলি সুধিব পাৰে, গতিকে সেইটো হৈছে বেৰিং প্ৰণালী। এইটো নোট কৰি থৈ দিব। বেৰিং প্ৰণালীয়ে প্ৰশান্ত মহাসাগৰৰ লগত উত্তৰ মহাসাগৰক সংলগ্ন কৰি ৰাখিছে। এটি গেছীয় বা বায়ৱীয় আৱৰণে পৃথিৱীখন আগুৰি আছে, ইয়াকে বায়ুমণ্ডল বুলি কোৱা হয়। আৰু বন্ধুসকল, পৃথিৱীৰ উপৰিভাগৰ পৰা মোটামুটিভাৱে বায়ুমণ্ডল প্ৰায় 1600 কিলোমিটাৰ উচ্চতালৈকে পোৱা যায়। এইটো মনত ৰাখিব। বায়ুমণ্ডল কিমান কিলোমিটাৰ উচ্চতালৈকে আছে? ভূখণ্ডৰ 1600 কিলোমিটাৰ উচ্চতালৈকে আছে। আৰু ভূপৃষ্ঠৰ পৰা আৰম্ভ কৰি বায়ুমণ্ডলৰ স্তৰবিলাক সুধিব পাৰে। সেইবিলাক হৈছে ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটস্ফিয়াৰ, মেছস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰ। এইটো মনত ৰাখিব। থাৰ্মস্ফিয়াৰ তলৰ অংশক আয়নস্ফিয়াৰ
আৰু ওপৰ অংশক এক্সোস্ফিয়াৰ বোলে। এইটো ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিব। বায়ুমণ্ডল ঘাইকৈ নাইট্ৰজেন আৰু অক্সিজেন গেছেৰে গঠিত। গাইগুটীয়াকৈ চাবলৈ গ'লে 78% নাইট্ৰজেন, 21% অক্সিজেন আৰু বাকী 1% কাৰ্বন ডাই অক্সাইড, আৰ্গন আৰু আন গেছেৰে বায়ুমণ্ডল গঠিত। এইটো ইম্পৰ্টেণ্ট হয়। বায়ুমণ্ডলত সকলোতকৈ কোনটো গেছ পোৱা যায়? সেইটো হৈছে নাইট্ৰজেন গেছ। 78% আছে, ছেকেণ্ডত আছে অক্সিজেন 21% আছে, আৰু লাষ্টত 1% কি হয়? বেলেগ বেলেগ গেছবিলাক পোৱা যায়। কাৰ্বন ডাই অক্সাইড হওক, আৰ্গন হওক বা আন গেছবিলাক পোৱা যায় বায়ুমণ্ডলত, কিন্তু সকলোতকৈ বেছি আছে নাইট্ৰজেন গেছ। বন্ধুসকল, নেক্সট ইয়াতে বহুত ইম্পৰ্টেণ্ট হৈছে যে বায়ুমণ্ডলৰ নিম্ন স্তৰ টপস্ফিয়াৰতে মেঘ, বৰষুণ আৰু বতাহ সৃষ্টি হয়। এইটো বহুত ইম্পৰ্টেণ্ট, বহুকেইটা এক্সামত অহা দেখা গৈছে যে বায়ুমণ্ডলৰ ক'ত মেঘ, বৰষুণ আৰু বতাহ সৃষ্টি হয়, সেয়া হৈছে টপস্ফিয়াৰত। এইটো নোট কৰি থৈ দিব। চ' বন্ধুসকল, এই পাঠটোত এইখিনি বহুত ইম্পৰ্টেণ্ট তথ্য হয়, আপোনালোকে এইখিনি নোট কৰি থৈ দিব। আৰু আগন্তুক যিবিলাক ভিডিঅ' হ'ব তাত মই বেলেগ ক্লাছবিলাক বা বেলেগ পাঠবিলাক ল'বলৈ চেষ্টা কৰিম। আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ যিখিনি আমাৰ এক্সাম অৰিয়েণ্টেড বস্তু হয়, সেই এক্সাম অৰিয়েণ্টেড বস্তুৰ যিখিনি পাঠত আছে সেই পাঠকেইটা ভিডিঅ' আকাৰে মই আপোনালোকৰ আগলৈ দিম। চ' যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱৰ সৈতে। তো পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশা এতিয়ালৈকে জয় হিন্দ।